हेलो गाइस আজি আকৌ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো থাম্বনেল চাই হয়তো আপোনালোকে গমে পাইছে আজি ভিডিঅটো কিহৰ ওপৰত হ'বলৈ গৈ আছে তো মোক মানে মোৰ বন্ধুবৰ্গ কেজন মানে সুধি আছে এইকেইদিন বহুত ঠাণ্ডা পৰিছে বাইদেউ আপুনি কেনেকৈ ছাগলী ৰাখিছে বা ছাগলী বহুত কাহ চৰ্দি হৈ আছে আপুনি কি যতন লৈছে তাৰে ওপৰত মানে মোক কবলৈ কৈছিলে তো মই ভাবিলো কি যদি মই ভিডিও আকাৰেৰে গটেখিনি বস্তু জনাই দিও তেতিয়া হলে 2-4 জন বন্ধুবৰ্গই উপকৃত হ'ব বুলি মই হেকাৰণে আজি ভিডিওটো বনালো মই কতো এনেকুৱা প্ৰশিক্ষণো লোৱা নাই বা ট্ৰেইনিংও লোৱা নাই মই মোৰ অভিজ্ঞতা ফালৰ পৰাই যিখিনি পাৰিছো হেখিনি আপোনালোকক দেখুৱাম মই বহুত আগৰ পৰাই মানে মই ছাগলী পুহি আহি আছো কিন্তু মই ফাৰ্মিং হিচাপে নহয় মই ঘৰুৱাভাৱে পুহি আহি আছো তো হেখিনি অভিজ্ঞতা ফালৰ পৰা মই ছাগলী কি খুৱাও কেনেকৈ ৰাখো কি যত্ন লওঁ হেখিনি আপোনালোকৰ আগত মই শেয়াৰ কৰিম বুলি ভাবি আছো তো মই বহুত সাধাৰণভাৱে মই ছাগলী পালন কৰি আহি আছো আৰু কিছুমান ছাগলী পালক আছে কি কৰে ৰাতি ধুনিয়াকৈ ছাগলী হিটাৰ দি পেলে ধুনিয়াকৈ গৰম হেৰিত ৰাখি থৈ দিয়ে তো মই হেনেকৈ ৰাখা নাই তো গৰম হেৰি ৰাখিলে কি হয় মানে ৰাতিটো ধৰক হিহতে বহুত গৰম পাই থাকে তো ৰাতিপুৱা কি হয় এতিয়াতো ধৰক আজি কেদিন মানৰ পৰা বহুত কুঁৱলী পৰিছে এই কুঁৱলীৰ মাজত যদি ৰাতিটো যদি হিহতে গৰম হিটাৰৰ মাজত থাকে আৰু ৰাতিপুৱা ঠিক কুঁৱলী শেষ নহওঁতে যদি হিহতক উলিয়াই দিয়া হয় বাহিৰত উলিয়াই দিয়াৰ লগে লগে কি হয় হিহতৰ নাকে মুখে কুঁৱলীবিলাক সোমাই যাব কুঁৱলী সোমোৱাৰ লগে লগে হিহতৰ হেনেকে বেমাৰৰ সৃষ্টি হয় ঠিক চৰ্দি জ্বৰ কাহ এইবিলাক হিহতৰ হ'ব পাৰে তো মই একদম সাধাৰণভাৱে মই ছাগলী পুহি আহিছো তো মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো আৰু ভালে কৰিছে যোনে ধৰক হিটাৰৰ মাজত ৰাখিব পাৰিছে তেওঁলোকে বহুত ভালে কৰিছে হিটাৰৰ মাজত ৰাখিলেও যে কি কৰিব লাগে হিটাৰটো বন্ধ কৰি 2 ঘণ্টামান মেক্সিমাম 2 ঘণ্টামান হিহতক গোহালি ভিতৰতে ৰাখিব লাগে যাতে বাহিৰৰ ক্লাইমেট আৰু ভিতৰৰ ক্লাইমেট মিহলি হৈ যোৱাৰ পিছতহে আমি ছাগলী বাহিৰত উলিয়াই দিব লাগে তেনে কৰিলে ছাগলীৰ সোনকালে জ্বৰ চৰ্দি কাহ নহয় মই মোৰ ছাগলী কেইটাক ঠাণ্ডাৰ পৰা কেনেকৈ বচাই ৰাখিছো হেখিনি আপোনালোকে জানিবলৈ হলে মোৰ কিচেনলৈ আপোনালোকে আহিব লাগিব এয়া মই প্ৰথমতে লৈছো মিঠাতেল ইয়াতে মই মিঠাতেল লৈছো প্ৰত্যেকজনী ছাগলীৰ নামত 20 ml কৰি লৈছো ইয়াতে 400 ml মিঠাতেল আছে তাৰ পিছত লম মই আজওয়াইন প্ৰত্যেকজনী ছাগলীৰ নামত ইয়াতে 5 গ্ৰাম কৰি আছে মই ইয়াতে মোৰ যেহেতু 20 জনী ছাগলী মই ইয়াতে 100 গ্ৰাম আজওয়াইন লৈছো তাৰ পিছত লম মই নহৰু ইয়াতে মোৰ প্ৰত্যেকজনী ছাগলীৰ নামত 3 ফুটকে আছে ইয়াতে মোৰ 60 ফুট নহৰু আছে তাৰ পিছতে ফাৰ্ষ্টতে এতিয়া মই কি কৰিম গেছটো মই ধুনিয়াকৈ জ্বলাই লওঁ গেছটো জ্বলাই ললো গেছটো জ্বলাই লৈ ইয়াতে মই মিঠাতেলখিনি মই সসপেনত ধুনিয়াকৈ মিঠাতেলখিনি গৰম হ'ব কাৰণে ঢালি দিম তাৰ পিছতে লম মই নহৰুখিনি মই এটা ধুনিয়াকৈ থেতলাই ললে কি হয় মানে ইয়াৰে নহৰু যিটো ধৰক এটা ৰসটো ওলাই ৰসখিনি ধুনিয়াকৈ মানে তেলৰ লগত মিহলি হৈ যাব মই এটা নহৰুখিনি থেতলাই লওঁ যেটো মোৰ হেফালে তেল গৰম হৈ আছে থেতলাই লোৱা নহৰুখিনি মই এতিয়া এফালে ইয়া ধুনিয়াকৈ তেল ইয়া উতলি আছে এতিয়া উতলা তেলত মই এটা নহৰুখিনি ধুনিয়াকৈ দি দিম লগতে দি দিম মই আজওয়াইনখিনিও দি দিলো মই ধুনিয়াকৈ এতিয়া মই উতলাম মানে বস্তুখিনি যেতিয়ালৈকে কলা হৈ নাযায় আজওয়াইনখিনিয়ে নহৰুখিনিয়ে যেতিয়ালৈকে কলা হৈ নাযায় মই তেতিয়ালৈকে এখিনি উতলাই থাকিম যেতিয়া একেবাৰে গটেখিনি বস্তু কলা হৈ যাব তেতিয়াহে মই এখিনি ধুনিয়াকৈ নমাই দিম গাইস মোৰ এতিয়া এয়া আজওয়াইনখিনিয়ে নহৰুখিনিয়ে ধুনিয়াকৈ কলা হৈ গল কলা হৈ যোৱাৰ কাৰণে মই এটা গেছ বন্ধ কৰিলো গেছ বন্ধ কৰি এখিনি ধুনিয়াকৈ মই ঠাণ্ডা হ'বলৈ দিলো এটা ঠাণ্ডা হ'ল মই এটা ধুনিয়াকৈ এখিনি সেকি লম এখিনি মই এটা ধুনিয়াকৈ সেকি লম মই লৈছিলো 400 ml মিঠাতেল কিন্তু গৰম কৰোতে এটা মোৰ হলগে 200 ml তো এইখিনি বস্তু মই ধুনিয়াকৈ গৰম কৰি ঠাণ্ডা কৰি ইয়া বটলত মই এটা ধুনিয়াকৈ ভৰাই ললো তাৰ লগতে আৰু এটা বস্তু আপোনালোকক দেখুৱাও এইখিনি আজওয়াইন আৰু মই নহৰু যে ইয়া
কলা কৰি ললো এইখিনি বস্তু কিন্তু মই এনে নেপেলাওঁ এইখিনি বস্তু মই কেনেকৈ ব্যৱহাৰ কৰোঁ সেইখিনি বস্তু আপোনালোকক দেখুৱাই যাম ভিডিঅ'টো চাই থাকক আপোনালোকে তো গাইজ মই 400 ml মিঠাতেল লৈছিলোঁ পগাওঁতে মোৰ এতিয়া 200 ml হ'ল তো মই 200 ml মিঠাতেলৰ পৰাই মই এতিয়া 10 ml কৰি প্ৰত্যেকজনী ছাগলীকে খুৱাম 10 ml কৰি খোৱা কাৰণটো আপোনালোকক বুজাই দিওঁ মানে মই প্ৰত্যেকজনী ছাগলীৰ নামত মই 20 ml কৰি লৈছিলোঁ মিঠাতেল তো পগালো যে পগাওঁতে 10 ml টো মানে উতলতে শেষ হ'ল তো মই সেইকাৰণে এতিয়া ডাঙৰ ছাগলী মোৰ যিমানকেইটা আছে মই গোটেইকেইটা ছাগলীকে মই 10 ml কৰিয়ে খুৱাম আৰু সৰু 1 মহীয়া 2 মহীয়া যিকেইটা পোৱালি আছে সিহঁতক মই 1 ml নহ'লে বা আধা ml কৰি খুৱাম আৰু 4 মাহৰ ওপৰৰ যিকেইটা আছে সিহঁতক মই 2 বা 3 ml কৰি হেনেকে খুৱাম আৰু এতিয়া মই খুৱাম মানে মই যেহেতু এতিয়া খুৱাব নোৱাৰো মই খুৱাবৰ কাৰণে অকমান দিগদাৰ হয় মই হাজবেণ্ডক দিম হাজবেণ্ডে খুৱাই দিব মই আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া এতিয়া ছাগলীবিলাকক খুৱাবলৈ আৰম্ভ কৰিছে আৰু এয়া ধুনীয়াকৈ বাকি লৈছে ছাগলী কেনেকৈ ধুনীয়াকৈ চিৰিঞ্জ দি খুৱালে এই অকণো নষ্ট নকৰে এই চাওকচোন খাবলৈ কেনেকৈ আহিছে দিছে আমাৰ খোৱা অভ্যাস আছে যে সেইকাৰণে সিহঁতে অকণমানো আফচোচ নকৰে যেনেকৈ দিওঁ সেনেকৈ খাই সিহঁতে এয়া ঐ ৰ মোৰ গাত নুঠিবি আঙুলি কিয় খাম খাব কাৰণে গাত কিয় উঠিছ মই এইখিনি বস্তু কথা কৈছিলোঁ যে এইখিনি বস্তু মই এনে নেপেলাওঁ বুলি কৈছিলোঁ যে এইখিনি বস্তু মই এতিয়া কেনেকৈ খুৱাম এইখিনি চাওক এতিয়া মই এইখিনি ধুনীয়াকৈ এইখিনি চাফৰৰ লগত এইখিনি এতিয়া ধুনীয়াকৈ চাফৰৰ লগত এনেকৈ মিলাই দিয়া হ'ব মিলাই দিলে ছাগলীয়ে ইমান ধুনীয়াকৈ খাব এইখিনি চাওকচোন খাবৰ কাৰণে কিমান উৎপাত কৰি আছে এয়া যিখিনি বস্তু তৈয়াৰ কৰিছিলোঁ সেইখিনি বস্তু খোৱাখিনিতো খোৱালোৱে তাৰ যিখিনি খিঠাখিনি বাকী ৰৈ গ'ল সেইখিনিও আমাৰ নষ্ট হোৱা নাই মানে মই নষ্ট কৰা নাই ইয়া ধুনীয়াকৈ ছাগলী খাই আছে চাওক বাকীকেইটা ছাগলী অহা নাই বাকীকেইটা সিপাৰে আছে এৰি দিম এতিয়া সিহঁতেও আহিব সিহঁতেও খাব এতিয়া এয়া আহিলে বেলেগতে দি দিয়া কাজিয়া কৰিব নহলে তো গাইজ মই বস্তুখিনি কেনেকৈ খোৱালো আপোনালোকক গোটেইখিনি দেখুৱালোৱে তো ঠাণ্ডাৰ পৰা বাচিবৰ কাৰণে সেইটো বস্তু ব্যৱহাৰ কৰিব লাগে মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই সেইখিনি আগৰ পৰাই মই কৰি আহিছোঁ তো মই সেইখিনি আজিলৈকে কৰিও আছোঁ মই ভাল সুফলে পাই আছোঁ আৰু মই যিদৰে উপকৃত হৈছোঁ তো
তো মই ভাবো মোক যি কেজন বন্ধুবৰ্গই ফোন কৰিছিল বা মেছেজ কৰিছিলে তেওঁলোকো উপকৃত হ'ব আৰু এনেকৈ ছাগলীক ৰাখিলে ছাগলী বহুত ভালে থাকিব বিশেষকৈ এতিয়াতো এইকেইদিন বহুত কুঁৱলীৰ সিজন তো মই ভাবো মোৰ ছাগলীকেইটাক মই যেনেকৈ ৰাখিছো মই ভাবো আপোনালোকৰো ভালে থাকিব এনেকে মোৰ বন্ধুবৰ্গ কিছুমানে যদি এনেকুৱা সমস্যাত পৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে মোক মেছেজো কৰিব পাৰে আৰু মোক কন্টেক্টও কৰিব পাৰে মোৰ স্ক্ৰীনত নাম্বাৰ দিয়াই থাকে মোৰ অভিজ্ঞতা ফালৰ পৰাই মই যিমানখিনি পাৰো আপোনালোকক সহায় কৰি যাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰোঁ